UPPL দল হিসাবে আমার প্রস্তুতি খুব ভাল। 6 মাহ আগৰ পৰাই আমি নিৰ্বাচনী প্ৰচাৰৰ কাম আৰম্ভ কৰিছিলোঁ, বিশেষভাৱে সাংগঠনিকভাৱে। ইয়াৰ পৰা আমাৰ এটা পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰী এটা আৰম্ভ কৰিছিলোঁ। তাত আমি ফেজ 1, ফেজ 2, ফেজ 3 তিনিটা ফেজত কাম কৰিলোঁ। আৰু তিনিটা ফেজত কাম কৰাৰ পিছত আমাৰ বুথ কমিটিসকলে যিটো ৰিপৰ্ট দিছে, কোনো এটা সমষ্টিত এনেকুৱা নাই য'ত 6,000ৰ কম আমাৰ ফেমিলি আছে। 6,000ৰ বেছি ফেমিলি আমাৰ সমষ্টিবিলাকত আছে, আপ টু 15,000 ফেমিলি আছে। যদি 6,000 ফেমিলি আছে, 18,000 ভোট আছে। যদি 7,000 ফেমিলি আছে, 21,000 ভোট আছে। সেইটো হিচাপত চাবলৈ গ'লে UPPL অকলে সংখ্যাগৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিব, সেইটো নিশ্চিত হৈছে। বিভিন্ন চাওক, সেইসকলে যুৱই হয়, তো যুৱসকলে কাউন্সিলতো পাৰে, MLAতো পাৰে। কিন্তু MLAত আৰু আমাৰ বহুত মানুহ আছে, ছিনিয়ৰ মানুহ, যিসকলে MLA হৈ যাব পাৰে। সেইকাৰণে দলে সিদ্ধান্ত লৈছে যে কিছুমানক কাউন্সিলত আনিব লাগে, কাউন্সিলত দায়িত্ব দিব লাগে কাম কৰিবলৈ, আৰু কিছুমানক নেক্সট আহি থকা যিটো বিধানসভা নিৰ্বাচনত MLAত পঠাব লাগে। তো সেই হিচাপে দলীয় সিদ্ধান্ত হিচাপে কিছুমান বিধায়কসকলক, যিসকল বহুত সক্ৰিয় আৰু কাউন্সিলত বহুত কাম কৰিব লগা আছে, তেখেতসকলক আজি MCLৰ টিকেট দিয়া হৈছে, আৰু তেখেতসকলে ভালকৈ জিকি আহিব, আৰু তেতিয়া কাউন্সিলত অলপ কোৱালিটি কাম কৰিবলৈ আৰু বেছি ভাল এটা সুযোগ পাব। শংকা কতো নাই, শংকা বুলি একো কথা নাই, কোনো এটা সমষ্টিতে নাই। কাৰণ ইলেকশ্যনত জিকা হাৰা থাকে, সেইটো শংকা কৰি ভয় কৰি একো লাভ নাই। কিন্তু আচল কথাটো হৈছে UPPLৰ বুথ কমিটিবিলাক বিৰাট ষ্ট্ৰং। 3,277টা বুথ আছে, প্ৰত্যেকটোতে আমাৰ বুথ আছে। বুথ নোহোৱা কোনো এটা সমষ্টি নাই। তো সেইকাৰণে আমাৰ বুথ কমিটি যিহেতু ষ্ট্ৰং, চব সমষ্টিতে এটা জিকিব পৰা এটা পৰিৱেশ আহি গৈছে। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে UPPL ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ কৈ আছে। বিজেপি অহাৰ লগে লগে নাই, বিজেপি কংগ্ৰেছ কাকো লৈ পেলাই আমাৰ একো চিন্তা কৰিব লগা নাই। ইলেকশ্যন এটা হ'লেতো আৰু আহিবই। আৰু আপুনি যেতিয়া পৰীক্ষাত এক্সামত লিখিব, যে কম পঢ়া ছাত্ৰও লিখিব, বেছি পঢ়া ছাত্ৰও লিখিব। বেছি পঢ়াই নাম্বাৰ বেছি পাব, কম পঢ়াই নাম্বাৰ কম পাব। কিন্তু BPFৰ ফালৰ পৰা যথেষ্ট কিবা কিবি কৰি আছে। মোৰ শেষটো ঈশ্বৰেহে ক'ব, ভগৱানেহে ক'ব। জন্ম মৃত্যু এইবিলাক ঈশ্বৰেহে লিখে। মোৰ শেষটো কেনেকৈ তেখেতে গম পাব। আৰু ৰাজনৈতিকভাৱে তেখেতৰ সূৰ্য কেতিয়াবাই ডুবি গ'ল, তেখেতৰ সূৰ্যৰ উদয় হোৱা নাই, মোৰহে সূৰ্য উদয় হৈছে। তেখেতৰ দিনত মদ ভাং, লুণ্ঠন, মাৰা মাৰি, হিংসা, গোষ্ঠীগত সংঘৰ্ষ এইবিলাক আছিল। আমাৰ 5টা বছৰটোতো বহুত ভাল, আৰু কথাই আছে, যি মূলা বাঢ়িব দুপাততে চিন। গতিকে আমি দেখুৱাই দিছোঁ, 5 বছৰত দেখুৱাই দিছোঁ যে শান্তি যদি আনিব বিচাৰে আনিব পাৰে, নিৰাপত্তা দিব বিচাৰে নিৰাপত্তা দিব পাৰে, সমন্বয় ঘূৰাই আনিব বিচাৰে সমন্বয় আনিব পাৰে। আপুনি আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন আঁচনি তৈয়াৰ কৰি অঞ্চলটো উন্নয়ন কৰিব বিচাৰিলে উন্নয়ন কৰিব পাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত তেখেতৰ না সপোন আছিল, না তেখেতৰ ভিজন আছিল, না মিছন আছিল, একোৱেই নাছিল। সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ৰাইজে ৰিজেক্ট কৰিছে। কেইজনমান ব্যক্তি তেখেতৰ লগত আগতে অলপমান চলা ফুৰা কৰা, কিবা কৰা, সেইবিলাক মানুহ আছে। আজি চন্দন ব্ৰহ্মৰ নিচিনা ডাঙৰ নেতা তেখেতক এৰি আহিছে, খাম্পা বৰগোহাঁইৰ নিচিনা নেতা আজি এৰি আহিছে। তাতে গম পায় যে হাগ্ৰামা মহিলাৰীৰ ফিউচাৰটো কোনফালে গৈ আছে। গ্ৰহণ কৰিছোঁ।